নমস্কাৰ অসমীয়া বাপতিসাহোন ভোগালী বিহু আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আহি থকা দিনবিলাক সকলোৱে শুভ হওক, মংগল হওক, সকলোৱে মনে বিচৰা ধৰণে সুখী হওক তাৰে কামনা কৰিছোঁ। ৰঙে ৰূপে ভৰি পৰক দিনবিলাক। আৰু আজি আপোনালোকক দেখাম আমাৰ নতুন গাঁও যি আমাৰ ভোগালী বিহুৰ আপোনাৰ ভোজৰ যি পৰম্পৰাগত নিয়ম আৰু মেজি জ্বলোৱা যি মেজি জুইৰ যি আমাৰ পৰম্পৰাগত নিয়ম আছে, সেই নিয়মবিলাক আপোনালোকৰ আপোনালোকক থুলমূলকৈ দেখাম আৰু কেনেকৈ আমাৰ উদযাপন কৰা হয় তাকে আপোনালোকৰ আগত দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া যাব লাগিব, মই এতিয়াতো এনেও গুইজানত আছোঁ, জানিছে আপোনাৰ গুইজান আমাৰ ইক' কেম্পত। আৰু ইয়াৰ পৰা এতিয়া ঘৰত যাম, ঘৰৰ পৰা আপোনালোকৰ ঘৰৰ পৰা মেজি তালৈ আহিম আৰু বিহু খোলালৈ আহিম। তেনেকৈ দৃশ্যবিলাক আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'। এতিয়া আহি পালোহি বিহু খোলা। আৰু এই বছৰ আমাৰ মেজিটো এইটোৱে হৈছে, এইটোৱে ইমানখিনি ওখ হৈছে, এবাৰ বৰ বেছি ওখ হোৱা নাই। প্ৰতি বছৰে তেনেকৈ ওখ চাপৰো চেঞ্জ হৈ থাকে বাৰু। আৰু এইফালে আমাৰ আছে ৰান্ধনীবিলাক, ভাইটিসকল ৰান্ধনী লাগি আছে। আৰু এইফালে ছাইডৰ ফালে আছে যে দাদা, তেখেতে অলপ মানে শিকাই আছে, দেখাই আছে আৰু কি কেনেকৈ কৰিব লাগে। এইফালে পিঁয়াজ কাটি থৈছে, জলকীয়া ৰেডি কৰি থৈছে। ভাতখিনি হ'লে ভাজি আৰু ভাজিবিলাকহে বনাবলৈ আছে চাগে, তাকে লাগি আছে সকলোৱে। মানুহবিলাক এতিয়া বৰকৈ অহা নাই বাৰু, আহিছিলে কাম বন কৰিলে কৰি ঘৰলৈ গৈছে, আহিব আকৌ। এতিয়া সকলো হৈ গ'ল। এফালে আমাৰ ৰান্ধনী আছে আৰু দাদা আছে, ৰান্ধনী তেখেতলোকে সেৱা জনাই লৈছে। এফালে গাঁৱে কেইজনমান বয়োজ্যেষ্ঠ লোকক নিমন্ত্ৰণ জনোৱা হয়, নিমন্ত্ৰণ জনাই এটা তামোল পাণ এটা দিয়া হয় অন্নখিনি গ্ৰহণ কৰিবলৈ, তেনেকৈ আৰু এতিয়া সেৱা কৰিছে। সেৱা কৰি এটালৈ মানে সকলোৱে খাব পৰা হ'ব। সেৱা কৰি হৈ গ'ল যিহেতু সকলোৱে এতিয়া খাব পাৰে, নিজৰ নিজৰ ভাগৰখিনি নিজে নিজে খাব পাৰে। আৰু এতিয়া ময়ো খাই লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। খাই বৈ হ'ল যিসকলৰ, তেখেতলোকে এনেকৈ ফূৰ্তি কৰি আছে। এতিয়া সকলোৱে খাই এটোৱাৰ পিছত আপোনাৰ মেজি জ্বলোৱা হ'ব, যিহেতু মানে খাই এটোৱালৈকে কিছুমানে খাই আছে, সেইকাৰণে আৰু খাই এটোৱাসকলে এনেকৈয়ে ফূৰ্তি কৰি আছে আৰু নাচ গান কৰি। তাৰপৰা সকলোৱে খাই এটোৱাৰ পিছত মেজিটো জ্বলোৱা হ'ব। সকলোৱে খাই বৈ হ'ল যিহেতু এতিয়া মেজি আপোনাৰ জুমুঠিবিলাক জুই কাষ চপাইছে আৰু লাহেকৈ জ্বলাব আৰু জুই কাষ চপাই থৈছে। মেজি জ্বলোৱা আগমুহূৰ্তত এনেকৈ সেৱা কৰি লোৱা হয়। সেৱা কৰি ক'তো একোটা বাধা বিঘিনি নহ'বলৈ মানে জ্বলাওঁতে মেলোঁতে, জোৰ দিওঁতে সোনকালে জালিপাত উৰিবলৈ, লগতে গাঁওখনৰ সকলোবিলাক দুখ দিকতি আপোনাৰ মেজি জুইৰ লগত জাহ যাবলৈ, তেনেকৈ আশীৰ্বাদ বিচাৰি তেনেকৈ এটা তামোল পাণ অৰিহণা দি সেৱা জনাই লোৱা হয়।
গতিকে তই ঢোল ল হৈ গ'ল তই ঢোল ল আমাৰ মেজিটো দুটা ছাইডৰ পৰাই জ্বলোৱা হয় এতিয়া দুফালে দুটা পাৰ্টি হৈছে তেনেকৈ ভাগ কৰি লোৱা হয় কোনে কোনে মানে জ্বলাব কোনে কোনে কোনফালে হ'ব সেইটো আগতে ভাগ কৰি লয় ভাগ কৰি পিনে এতিয়া দুফালে দুটা পাৰ্টি হৈ জ্বলাই আছে আৰু জ্বলি এতিয়া আপোনাৰ কোন জিকে কোন হাই এতিয়া ক'ব নোৱাৰি মানে এফালে জুইটো বেছি হৈ আছে এফালে একদম কম হৈ আছে একদম আকৌ সিফালেও আকৌ বাঢ়ি যায় আকৌ ইফালে কম হৈ যায় তেনেকুৱা হৈ থাকে কোন জিকিব মানে এতিয়া জুইৰ কথা ক'ব পৰা নাই আৰু এতিয়া আকৌ দুইটা ছাইডে জুইটো সমানে হৈ গ'ল এবাৰ সমান হৈ যায় এবাৰ বাঢ়ি যায় এবাৰ কম হৈ যায় সেনেকুৱা হৈছে আৰু এতিয়া এইটো যোনকেইজনে জ্বলাইছে তেখেতলোকৰ লাকৰ কথা বুলিয়ে ক'ব লাগিব কেলৈ ইয়াত এতিয়া আপোনাৰ কোনফালে এতিয়া জিকিব কোনফালে হাৰিব কোনো মানে আগতীয়াকৈ ক'ব নোৱাৰি আৰু এতিয়া কাৰণ ইফালে এবাৰ বেছি হৈছে ইফালে এবাৰ কমিছে সমান সমানকৈ গৈ আছে এতিয়া উল্টা হৈ গ'ল লক্ষ্য উল্টা হৈ গ'ল অঁ কোনফালে এইটো অঁ উল্টা হৈ গ'ল খেলটো ন এইফালে জুইকা হৈ গৈ আছিলে অলপ দেৰি আগত মোবাইল জ্বলি গৈছে দে এই জালিপাত উৰিলেগৈ মানে জালিপাত চুলেগৈ আৰু জুইয়ে আমি যোনফালে জালিপাত জ্বলিব বুলি ভাবিছিলোঁ সেইফালে হাৰিলে আৰু যোনফালে হাৰিব বুলি ভাবিছিলোঁ সেইফালে জিকিলে মানে কোনো ধৰিব নোৱাৰি আৰু জুইৰ কথা এইফালে এতিয়া আমাৰ গোটেই গাঁৱৰ ৰাইজে মানে মেজি আমেজ লৈ আছে মেজি জুই টাপ লৈ আছে এইটো আমি আগৰ পৰা শুনি আহিছোঁ যে মেজি টাপটো ল'ব লাগে বা মেজি টাপটো গাত পৰিবলৈ দিব লাগে তেতিয়া মানে বছৰ দিনৰ কাৰণে মানে গাৰ ছালৰ বেমাৰ বা কিবা তেনেকুৱা নহয় বুলি কিমানটো সত্য কিমানটো অসত্য নাজানো বাৰু তথাপিতো আগৰ পৰা মানে আমি উপপুৰুষৰ বা পূৰ্বপুৰুষৰ পৰা তেনেকৈ আমি শুনি আহিছোঁ আৰু গাঁৱৰ কিছুমান তেনেকুৱা কথা থাকে আৰু সত্য হ'লেও বা অসত্য সেইটো বাৰু ক'ব নাযাওঁ
কিন্তু তেনেকুৱাও কিছুমান কথা থাকে গাঁও সমাজত চলি থাকে যিবিলাক মানে এতিয়া তেনেকৈ আৰু চবেই সকলোৱে গাঁও মানুহ লগ লাগি এতিয়া মানে মেজি তাপ লৈছে সকলোৱে মেজি আমেজ লৈছে আজি ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকক যিহেতু দেখাইছোৱেই আমাৰ ভোগালী বিহু তেনেকেই আমি উদযাপন কৰা হয় ফূৰ্তি কৰা হয় সকলোৱে গাঁৱৰ ৰাইজ লগ লাগি ভোজ ভাত খাই মেলি আৰু ভোজ ভাত খাই মেজিটো জ্বলোৱা হয় তেনেকেই আপোনালোক সকলোকে আৰু বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে আৰু লগ পাম আকৌ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে সকলোকে বাই বাই